Hello guys, welcome back to my another vlog. আৰু আজি মই ভাবিছোঁ গধূলিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কাৰণ মই গধূলি সময়কণ কেতিয়াও ভিডিঅ' দিব নোৱাৰোঁ মানে নাপাওঁগে তো ডেইলি ভিডিঅ' দি আছোঁ তো আজি মই ভিডিঅ'টো গধূলি এয়া দোকানলৈ গ'লোঁ চব্জি ল'লোঁ তাৰপৰা এখন আমাৰ গেলামাল দোকানলৈ গ'লোঁ ওচৰৰে সৰু সুৰা য'ত আমি ৰেচনখিনি লওঁ মায়ে মই গ'লোঁ তাৰপিছত ৰাস্তাটো যে ইমানেই ভিৰ যাবলৈ ইমানেই প্ৰব্লেম মোৰ খুব ভয় লাগে আজিকালি এয়া অলপ চলপ বস্তু লৈ ঘৰলৈ আহিলোঁ ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ চব্জি ডিম আলু চাহ তাহ খুৱাই কিবা কিবি আনিলোঁ আৰু কি খাইছা স্লাইম ভিডিঅ' গোটেই স্লাইমখিনি পেলাই দিলা গুড মৰ্ণিং গাইজ কালি গধূলি ভিডিঅ'টো পৰা এতিয়া আকৌ আৰম্ভ কৰিলোঁ আমি শুই উঠিলোঁ বহুত লেট হ'ল আৰু এইফালে চাহ বনাই আছোঁ এনাইৰে কাৰণে ব্ৰেড ভাজিছোঁ আৰু চাহ খাই ল'বা ব'লা ৰাতিপুৱা বালি খেলি লৈছা এইফালে এয়া আজি আমাৰ দাদী আহিছে বহুত দিনৰ মূৰত তোমাৰ নেলি কথাৰ দৰে সেইকাৰণে ওপৰলৈ গ'ল ইমান ধুনীয়া ফুল দেখানে আমাৰ ইয়াত চবতে ফুল পাব বেলেগ পাম নাপাওঁ চবতে ফুল লগতে ভাবিছোঁ আপোনালোকক এই খুৰীঘৰলৈ আহোঁতে দেখাই লৈ যাওঁ সেইদিনাখন যে এটা ব্লগত দিছিলোঁ আমাৰ কবৰস্থানৰ মছজিদখনৰ কথা তো ভাবিলোঁ দেখাই দিওঁ এইটো আমাৰ মছজিদ ফেমিলি মছজিদ হয় আৰু ফ্ৰণ্টতে আমাৰ কবৰস্থানখন আছে এইটো আমাৰ ফেমিলিৰে হয় এইফালে বগৰী গছ পূৰা লাগি আছে এইটো আহোম বগৰী চৰি এইটো কি বিলাতী বগৰী হয় বিলাতী বগৰী গছ এইফালে নৰা বগৰী আহোম বগৰী গছ একেলগে দুজোপা আছে আৰু এয়া এনেকুৱা পৰিৱেশ ভাল লাগে ঠাণ্ডা দিনত এইফালে আকৌ শাক লগাই থৈছে পিঁয়াজ লাই শাক ঘৰত গৈ কিনি কাম বন কৰি লওঁগে কাম বন কৰি পেলাই আৰু তুমি কি লগাইছা পুদিনা পুদিনা এইফালে যাবা ভাল লাগিছে পিঁয়াজ লগাইছে পিঁয়াজ ব'লা টোপনি চাইছা নি কামুৰি দিবা হাততে দিয়া আকৌ খাওঁ মাছ নেকি কেনেকৈ কৰিছে দেখিলে মাহঁতে বাহিৰত মাছ কাটি আছে সেয়া মাছ আচলতে আমাৰ ঘৰত এজন দাদা থাকে তেওঁৰ কাৰণে তেওঁ মানে মাছ মাংস নাখায় তো আজি মানে বিফ লোৱা হৈছিলে তো সেয়াকে অকণমান বনাম দাইল চাইল দি পেলাই আৰু অকণমান বনাম আৰু তো আপোনালোকক দেখাম ৰেচিপিজ নিদিওঁ চবেই জানে বিফ কাৰী কেনেকৈ বনায় গতিকে এয়া গা পা ধুই মেলি আহিলোঁ কাম চাম কৰি আৰু এতিয়া ভাত খাই লওঁগৈ তাৰপিছত মই আপোনালোকক এটা মানে আমাৰ ফিমেলৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু এটা মই অৰ্ডাৰ কৰিছিলোঁ তাৰ ৰিভিউটো আপোনালোকক দিম ময়ো চোৱা নাই ইনফেক্ট একেলগে খুলিম একেলগে চাম আৰু তাৰ ওপৰত ডিটেইলছত আপোনালোকক ক'ম তাৰ ভিডিঅ'টো চাই থাকক কৈছিলে আজি আমাৰ বিফ বনাইছিলে দেখাই আছোঁ এয়া কালি ৰাতিৰে ডিমৰ আলু তৰকাৰী আৰু এইফালে বিফ বনাইছিলোঁ আৰু এয়া ঘৰৰ জলকীয়া তো এয়া জলকীয়া ইমানেই জ্বলা তাকে কৈ আছোঁ মোৰ কাণ গৰম হৈ গৈছে আৰু এইফালে মোৰ বেকগ্ৰাউণ্ডৰ মিউজিক লাগি আছে কাৰণে চাউণ্ডটো নাইকিয়া কৰি দিলোঁ গাইজ মই যে কৈছিলোঁ এটা পাৰ্চেল লৈ আছোঁ বুলি আমাৰ পইচা তো পাৰ্চেলটো মই ল'লোঁ ইয়াৰ প্ৰাইচটো মই আপোনালোকক কৈ আছোঁ ইয়াৰ প্ৰাইচটো পাৰ্চেলটো মই আপোনালোকক দেখাই আছোঁ এইটো মানে
পাৰ্চেলটো হৈছে মই পেটছ অৰ্ডাৰ কৰিছিলোঁ আৰু মই অলৰেডি এতিয়া মই মানে শ্বৰ্টছৰ ভিডিঅ' শ্বুটিং এটা কৰিলোঁ আৰু তো মই অলৰেডি পাৰ্চেলটো খুলিলোঁ তো আপোনালোকক দেখাই আছোঁ এইখিনি পেডছ লৈছোঁ 3XL চাইজৰ পেডছ হয় এইটো ইমানেই ভাল মই আগতে এবাৰ ব্যৱহাৰ কৰিছোঁ আৰু এতিয়াও লৈছোঁ আৰু এই মানে পইচাও ৱচুল হয় মানে ভাল ধুনীয়া এটা প্ৰাইজত আমি পাই যাওঁ আপোনালোকে যদি লিংকটো লাগে মোক বিচাৰিব পাৰে মই লিংকটো আপোনালোকক দিম অলৰেডি মিছত এইটো এভেইলেবল আছে যদি বিচাৰে আপোনালোকে পাব পাৰে তো এই পেডছখিনি আছে ইয়াত 40 পিচ 40 পিচ আছে ইয়াত 189ত পাইছোঁ মই 186ত লৈছোঁ মই 40 পিচটো ভাবি চাওক আমি যদি এটা ষ্ট্ৰেফি কিনো নৰ্মেলি আমি এটা ষ্ট্ৰেফি কিনিলে ষ্ট্ৰেফিটোত আমাৰ 55 এনেকৈ থাকে বা 80ও থাকে যিখনেই নাথাকক কিয় আমাৰ যিমানে নৰক কিয় আমাৰ পেডছ কিমান থাকে 6টা বা 8টা থাকে নহয় জানো গতিকে আমি যদি দুটাও কিনো আমাৰ কিমান গুচি যায় ধৰি লওক 200 ধৰি লওক আৰু গতিকে আমি পাওঁ কিমান 1200নে পাওঁ তো মই 186ত একদম কমফৰ্ট পেডছ পাইছোঁ 3XL চাইজৰ মই খুলিছিলোঁ তাৰে এটা দেখাই দিছোঁ পেকিংবিলাক ঠিক এনেকৈ মানে জাপি কিনি আহিছে আৰু ইয়াৰ স্মেলটো মানে বহুত ধুনীয়া হয় এটা কমফৰ্ট টাইপৰ কমফৰ্ট যে আমি কাপোৰটো তাৰ নিচিনা এইটো গোন্ধাই আছে আৰু এটা মই খুলিছিলোঁ তো মই আপোনালোকক দেখাব বিচাৰিছোঁ চাইজটো এইটো চাইজটো বহুত দীঘল আপোনালোকে দেখিছেনে এই কিমানখিনি দীঘল আৰু এইটো পূৰা কটনৰ হয় আপোনালোকে লৈও কমফৰ্ট পাব লগতে ইয়াৰ এইটো নৰ্মেল আমি পেজত যেনেকৈ আমি পাওঁ তেনেকৈ আছে এইটো এনেকৈ আঠা আছে ইয়াতো আছে গতিকে আপোনালোকে এইটো বাই কৰিব পাৰে এইটো বহুত মানে ভাল হয় আৰু মানে কি পইচাটো চাই পেলাই মানে বস্তুটো সৰহকৈও আহিছে কোৱান্টিটিটো আৰু ভালো হয় গতিকে আমি ষ্ট্ৰেফি মই ক'ব নাযাওঁ ষ্ট্ৰেফিটো বেয়া বুলি এইবিলাক আমি আগৰ পৰাই এইবিলাকেই লৈ আহিছোঁ কিন্তু তো এইখিনিয়ে কওঁ ষ্ট্ৰেফি হওক চাই হুইস্পাৰ হওক বা বেলেগ যেনেকুৱা ধৰণৰ পেডছে হওক আমি এইটো খুব বেছি 3 পৰা 4 ঘণ্টাই আমি ইউজ কৰিব লাগে তাত লিখা থাকে 12 ঘণ্টা কিন্তু আমি ছোৱালীসকলে জানো গতিকে এইটো আমি আমাৰ কিমান দেৰিলৈকে আমাৰ এইটো দৰকাৰ মানে আমাৰ প্ৰয়োজন থাকে অভাৰ হ'লে আমিতো বহুত দেৰি ল'ব নোৱাৰোঁ গতিকে আমিতো 2-3 ঘণ্টা মূৰে মূৰে আমি চেঞ্জ কৰিব লাগে গতিকে ইমান দাম দি কিনাতকৈ আমি যদি এটা ভাল প্ৰাইজত যদি সৰহকৈ আমি কিবা এটা পাওঁ গতিকে আমি ল'ব পাৰোঁ কিন্তু ষ্ট্ৰেফিত যেনেকৈ ইয়াত থাকে মানে ষ্ট্ৰেফিত দুটা থাকে ন বহুতকেইটা ভিতৰ আছে আপোনাৰ গতিকে ষ্ট্ৰেফি হওক হুইস্পাৰ হওক আমি যেনেকৈ পাওঁ ইয়াতো সেই তেনেকৈ আহিছে একজেক্ট তেনেকুৱাই আহিছে ইয়াৰ চাইজটো XXL হয় এইটো মানে একদম আগৰ পৰা শেষলৈকে এইটো অলপ থাকিব গতিকে আপোনালোকে এইটো বাই কৰিব পাৰে ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু এনেও এইটো মিশ্ব'ত এভেইলেবল আছে ইয়াৰ প্ৰাইচটো 184 সামথিং এনেকুৱা কিবা এটা লৈছে গতিকে মই এইটো প্ৰিফাৰ কৰিছোঁ মহিলাসকলক আপোনালোকে ল'ব পাৰে এইটো ধুনীয়াকৈ কাৰণ আমি যদি এটা আমি ষ্ট্ৰেফি একেবাৰে কম দামীটোও ল'ম 50 rupees লয় তো দুটা আমাক অলমষ্ট 2-3টা আমাক লাগে তো 150 টকাত আমি কিমান পালোঁ 20টা পালোঁ তো হয়নে 150 টকাত আমি কিমান পালোঁ 3টা আমি ল'লোঁ 3টাত আমি কেইটা পালোঁ 20টামান পালোঁ গতিকে 180 ভিতৰত 190 ভিতৰত আপোনালোকে 40 পিচ পাই যাব ইয়াৰ কোৱান্টিটি বহুত ভাল ল'ব পাৰে গতিকে আজি ভিডিঅ'টো ইমানলৈকে আছিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাইছে সেইবিলাকো শ্বেয়াৰ কৰি দিব ঠিক আছে শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ বাই বাই